নমস্কাৰ। প্ৰাচীন সভ্য সমাজে বিবাহৰ আগতে পাত্ৰ-পাত্ৰীৰ বয়স, স্বাস্থ্য আৰু আৰ্থিক যোগ্যতাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল। বৰ্তমান আধুনিক যুগত উক্ত বিষয়ত সকলোৱে গুৰুত্ব দিয়াটো উচিত। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গকো এই কথাখিনি জানিবলৈ দি তেওঁলোকৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমতেই আমি জানি লওঁ আহক পাত্ৰ-পাত্ৰীৰ বয়স। প্ৰাচীন সভ্য সমাজে ল'ৰাতকৈ কম বয়সৰ ছোৱালীহে বিয়া কৰাইছিল আৰু পাত্ৰ-পাত্ৰীৰ যৌনকালতেই বিয়া কৰাইছিল। বিবাহৰ উপযুক্ত সময় সপক্ষে কোনো যৌনতত্ত্ববিদে কয় যে ল'ৰাৰ 23ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত আৰু ছোৱালীৰ 18ৰ পৰা 25 বছৰৰ ভিতৰত বিয়া কৰা উচিত। ল'ৰাতকৈ ছোৱালীৰ বয়স কম হ'ব লাগে আৰু উভয়ৰ বয়সৰ ব্যৱধান 3 বছৰৰ পৰা 5 বছৰৰ ভিতৰত হ'ব লাগে। কিন্তু 7-8 বছৰৰ বেছি ব্যৱধান হোৱাটো ভাল নহয়। 1929 চনৰ অৱস্থিত সাৰদা আইন মতে 16 বছৰৰ কম ছোৱালী বিয়া আৰু 18 বছৰৰ কম ল'ৰা বিয়া হ'ব নোৱাৰে। ভাৰতৰ ক্ষেত্ৰত ছোৱালীৰ এবছৰ শিথিল কৰি দিয়া হৈছিল, কিন্তু বৰ্তমানে যৌনবিদসকলে কোৱা মতে ছোৱালীৰ 18 আৰু ল'ৰাসকলৰ 25ৰ কমত বিয়া পাতাটো উচিত নহয়। ভাৰতৰ কোনো সম্প্ৰদায়ৰ মানুহে সৰুতে ল'ৰা-ছোৱালীৰ বিয়া পাতি দিয়ে। তেনে বিবাহক বাল্য বিবাহ বুলি কোৱা হয়। বাল্য বিবাহৰ পৰা উপকাৰতকৈ অপকাৰহে বেছি হোৱা দেখিবলৈ পোৱা যায়। 30 বছৰৰ বয়সৰ পাছত পুৰুষে বিয়া কৰোৱা আৰু 25 বছৰৰ পাছত ছোৱালীয়ে বিয়া দিয়াটো বিলম্ব বিবাহ বুলি কোৱা হয়। বিলম্ব বিবাহক কেতিয়াও যৌনবিদসকলে সমৰ্থন নকৰে। যৌনবিদসকলৰ মতে পূৰ্ণ যৌনপ্ৰাপ্ত হ'লেই ল'ৰা-ছোৱালীৰ বিয়া পাতি দিয়াটো উচিত। পূৰ্ণ যৌৱনত বিয়া নাপাতিলে বহুতো ল'ৰা-ছোৱালীৰ অসৎ পথ লোৱা দেখিবলৈ পোৱা যায়। তাৰ ফলত বহুতৰ জীৱন বিনষ্ট হোৱাও দেখিবলৈ পোৱা যায়। আজি আপোনালোকে সুন্দৰভাৱে গম পালে ল'ৰাসকল বা ছোৱালীসকলে কিমান বয়সৰ ভিতৰত বিয়া পাতিব লাগে আৰু কিমান বয়সৰ ব্যৱধান থাকিব লাগে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আপোনালোকৰ কিবা সমস্যা আছে আপোনালোকে মোক তলত কমেণ্ট কৰিব পাৰে। মই আপোনালোকৰ সমস্যাখিনি ৰিপ্লাই দিব নোৱাৰিলেও এটা ভিডিঅ'ৰ সহায়েৰে আপোনালোকৰ সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।